গাইজ নিবনুৱা সমস্যা কেৱল অসমৰে নহয়, আজিৰ দিনৰ আমাৰ ভাৰতবৰ্ষৰ এক জ্বলন্ত সমস্যা। সৰুৰে পৰা জীৱনক লৈ বহু কিবা কিবি সপোন দেখি অহা এজন ল'ৰা বা এজনী ছোৱালীও চাকৰি বিচাৰি আজি ফ্ৰাষ্ট্ৰেশ্যনত ভুগিব লগা হৈছে। আমাৰ মাজৰে বহুতে উচ্চ শিক্ষা যেনে BA, M.Com, LLB, MA এইবিলাক কৰাৰ পিছতো এনেই বহি আছে। চাৰিওফালে জব বিচাৰি হাহাকাৰ, উপযুক্ত চাকৰি নাই। তাৰ দোষটো আপুনি কাক দিব বিচাৰিব, আমাৰ শিক্ষা ব্যৱস্থাটোক নে আপুনি আপোনাক নিজক? বলক আজি এই বিষয়ে অলপ আলোচনা কৰো। তো সকলোলৈ স্বাগতম। আপুনি চাই আছে ষ্টুডিঅ' ৰক্স আছামিজ। চেনেলত যদি আপুনি নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক। চাওক, আমাৰ শিক্ষা ব্যৱস্থাটোৰ মেইন উদ্দেশ্য কি? আমি স্কুল বা কলেজত কিয় যাওঁ? স্কুল বা কলেজৰ পৰা আমি মেনাৰ শিকো, আমাৰ কেৰেক্টাৰ বিল্ড আপ হয়, মানুহৰ লগত ইণ্টাৰেক্টিং স্কিলছটো আমাৰ বাঢ়ে, আমি ভালদৰে ছ'চিয়েলাইজেশ্যন হ'ব পাৰোঁ। কিন্তু এইখিনি জানো কাৰণ? কিন্তু এইখিনি শিকিবলৈতো আমি স্কুল বা কলেজত নাযাওঁ। আমাৰ মেইন কাৰণটো কি? মেইন কাৰণটো হৈছে যে কাইলৈ এটা জব মিলি যাওক, আমি ফাইনেন্সিয়েলি ষ্টেবল হ'ব পাৰোঁ, আমি নিজে চলিব পাৰোঁ আৰু আন 10জনক চলাব পাৰোঁ। সেয়াই মেইন কাৰণ নহয় জানো? তেতিয়াহ'লে আল্টিমেটলি আমাৰ ফাইনেল গ'লটো কি? জব কৰা, পইচা উপাৰ্জন কৰা, সেইটোৱেইটো। যদি জব কৰা, পইচা উপাৰ্জন কৰাটোৱে আল্টিমেটলি ফাইনেল গ'ল হয়, তেতিয়াহ'লে পইচা কেনেকৈ উপাৰ্জন কৰে স্কুল বা কলেজত সেয়া আমাক পঢ়াওক না। আপুনি এটা কথা কওকচোন, যে আমি ক্লাছ 10ত পঢ়ি অহা নিউটনৰ প্ৰথম, দ্বিতীয়, তৃতীয় সূত্ৰবোৰ আজিলৈকে আমাৰ লাইফত কিবা কামত আহিছেনে? আনটিল এণ্ড আনলেছ ইউ বিকাম এ ৰিচাৰ্চাৰ অৰ চাইণ্টিষ্ট, একো কামত অহা নাই। চাওক, মই কথাখিনি কিয় কৈছো, আজিৰ সমাজৰ ৰিয়েলিটিটো কি জানেনে? এজন ইঞ্জিনিয়াৰে মাহেকত যিমান উপাৰ্জন কৰি আছে তাতকৈ বেছি এজন ভাল গেলামালৰ দোকানী এজনে উপাৰ্জন কৰে। এজন ডক্টৰে মাহেকত যিমান উপাৰ্জন কৰি আছে তাতকৈ বেছি এজন জিম ট্ৰেইনাৰে, এজন হাই লেভেলৰ জিম ট্ৰেইনাৰে তাতকৈ বেছি উপাৰ্জন কৰি আছে। তেতিয়াহ'লে শিক্ষা ব্যৱস্থাটোৰ মাজত প্ৰব্লেমটো ক'ত? স্কুল বা কলেজত আমাক এইবিলাক শিকোৱা কিয় নহয়? আমি শ্বেয়াৰ মাৰ্কেট কি, এফিলিয়েটেড মাৰ্কেটিং কি, বিজনেছ মাৰ্কেটিং কি, বিজনেছ মেনেজমেণ্ট কি, মানি প্লেনিং, ইনভেষ্টমেণ্ট কি, এইবিলাক আমাক একোৱেই শিকোৱা নহয়। কিন্তু সেই গেলামাল দোকানীজনীয়ে নিউটনৰ সূত্ৰটো নাজানিব পাৰে, কিন্তু বিজনেছৰ প্ৰতি যি নলেজৰ প্ৰয়োজন, মানি প্লেনিং, মানি ক'ত ইনভেষ্ট কৰিব লাগে, কেনেকৈ কৰিব লাগে, তেওঁ ভালদৰে জানে। তেন্তে আমি কিয় চাকৰিৰ পিছে পিছে দৌৰি আছো? বন্ধ কৰক না। আমাৰ মাজত এনেকুৱা বহুত ডমেন আজিও খালী পৰি আছে। আমাৰ মাজত পচিবিলিটি আছে। আমি চৰকাৰৰ ওপৰত কিয় ডিপেণ্ডেণ্ট হ'ব লাগে জব বিচাৰি? আপুনি জব ক্ৰিয়েটৰ হ'ব পাৰে, আপুনি আপোনাৰ নিজৰ জব আপুনি নিজে ক্ৰিয়েট কৰিব পাৰে। আপোনাৰ মাজত কেপেবিলিটি আছে। চাওক, মুকেশ আম্বানী বিশ্বৰ ধনী মানুহবোৰৰ ভিতৰত 11 নম্বৰত তেওঁৰ নাম আহে। তেওঁ এজন বিজনেছমেন হয়, কিন্তু তেওঁৰ বিজনেছৰ আজিৰ যিটো পৰিসৰ 50 বছৰ আগতে কিন্তু সেইটো নাছিল। মই জাষ্ট এইটোকে ক'ব বিচাৰিছো যে জিৰোৰ পৰা ষ্টাৰ্ট কৰিবলৈ আমি ভয় কিয় খাওঁ? আমাৰ হেৰুৱাবলৈ কি আছে? আমি জাষ্ট ষ্টাৰ্ট কৰিব লাগে। ৰিস্ক লওকচোন জীৱনত, আৰু এতিয়াৰ পৰাই ষ্টাৰ্ট কৰক আপুনি কি কৰিব বিচাৰে। তেতিয়া আমি লাইফত ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰিম। তো গাইজ, আজিলৈ ইমানখিনিয়ে। ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ কৰক, আৰু নতুন চেনেল হয় ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।